নমস্কাৰ ফ্ৰেণ্ডছ, বন্ধু ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ সকলোৰে পৰিচিত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এজন অভিনেতা ৰাকেশ নামে পৰিচিত ৰিন্তু বৰাৰ কথা। ভিডিঅ'টোত আপোনালোকে তেওঁৰ জন্ম কাহিনী, শিক্ষা আৰু প্ৰেম সম্পৰ্কে বহু কথা জানিব পাৰিব। ৰাকেশ দাৰ সম্পূৰ্ণ নাম হ'ল ৰিন্তু বৰা। 27 আগষ্ট 1978 চনত জন্মগ্ৰহণ কৰা ৰাকেশ দাৰ বৰ্তমান বয়স 33 বছৰ। নগাঁৱত জন্মগ্ৰহণ কৰা ৰাকেশ দাই নগাঁও কলেজৰ পৰাই MA পাছ কৰি শিক্ষা সমাপ্ত কৰে। তেওঁৰ মাকৰ নাম অৰ্ণা বৰা আৰু দেউতাকৰ নাম পদ্মকান্ত বৰা। দুখৰ বিষয় এই যে তেওঁৰ মাক দেউতাক দুজনে ঢুকাইছে। বৰ্তমান তেওঁৰ কৰ্মৰাজি এজন ভাল অভিনেতাৰ লগতে এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ হিচাপেও পৰিচিত। তেওঁ স্ক্ৰিপ্ট ৰাইটিং কৰা ধাৰাবাহিক সমূহ হ'ল অৰ্ধাংগিনী, আউহীৰ জোনাক আৰু বৰ্তমান পৰিচালিত বেহাৰবাৰী আউটপোষ্টত 500তকৈও অধিক খণ্ডত তেওঁ স্ক্ৰিপ্ট ৰাইটিং কৰা দেখা যায়। তেওঁ অভিনয় কৰা দুখন ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ লগতে বাহ অমৰাৱতী বাহ চিৰিয়েলখনতো অভিনয় কৰা দেখা যায়। বৰ্তমান ৰাকেশ দাই নতুনকৈ বেহাৰবাৰী আউটপোষ্টলৈ অহা পুলিচ মেডামগৰাকীৰ লগত ইনষ্টাগ্ৰামত ৰিলছ বনোৱা দেখা যায়। এই সন্দৰ্ভত ৰাকেশ দা আৰু ৰিচা বাৰ সম্পৰ্কৰ কথা বহুতে বেলেগ বেলেগ ধৰণে সমালোচনা কৰা দেখা যায়। এওঁলোকৰ ৰিয়েল লাইফৰ এই সম্পৰ্কটোৰ কথা আমি নেক্সট ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু আগলৈও এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।